নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকে চাই আছে হাং ভইচ। আমাৰ লগত আছে মনোজ ভাই। বহুত ভাল লাগিছে কৈছো আৰু বেলেগে পৰৱৰ্তী কাৰ্যসূচী খোলা 1.5 বছৰ পাৰে হ'ল বাৰু। তাৰপিছতে বেলেগক চাইছিলোঁ যেতিয়া মানে জিঅ' আহিছিল ধন্যবাদ দিম আৰু জিঅ' নাছিলে শেষত গৈ এতিয়া যি ধৰণৰ ভিডিঅ' সকলো আৰু এনেকুৱাই কৰি ভাল লাগে। ভাল পায় যিটো নিচা আছে, যিটো কামক ভাল পায় সেই কামটো কৰিব লাগে। নিজৰ যিটো মানে প্ৰতিভা আছে শুনিব বিচাৰিছো নতুন চেনেল নিউজ চেনেল যদি আপোনালোক আছে মঞ্চ চলাই নিউজ চেনেল আৰু এটা বস্তু আছিলে আপোনাৰ মানে ৰঙীন সপোন লগতে আমাৰ যিসকল আছে অনুগ্ৰহ কৰি মঞ্চ ওচৰলৈ আহক। আপোনালোকে পৰিৱেশটো বেছি কৰিলে নকৰিব, মঞ্চ ওচৰলৈ আহক। কমেডি ভিডিঅ' মই শিকি প্ৰথম বুলি ক'ব লাগিব আৰু এতিয়াৰ পৰা আৰম্ভণি হ'ল। তাৰপিছতে হোৱাটছআপত দিয়া নাছিলোঁ, মই হোৱাটছআপতে শ্বেয়াৰ হৈছিলে। হোৱাটছআপতে আজিলৈকে দিয়া নাই, বেলেগে দিছে মই দিয়া নাই। এতিয়া আপোনাৰ ঘৰ মোৰ ঘৰ ভাল লাগিলে। আমাৰ সৰু সুৰা অকণমান চেনেল এটা সৰু হাং ভইচ যদি চাই আছে ছাবস্ক্ৰাইব কাৰণে কৰি দিব। এনেধৰণৰ ভিডিঅ' পাই থাকিব ভাল ভৱিষ্যতলৈ আৰু মই জনাব চবেই চাই ক'ব নালাগে। আমাৰ অসমৰ প্ৰত্যেকজন মানুহে চবেই চিনি পায় মনোজ ভাই বুলি ক'লে শেষ ক'বলগীয়া নাই। ধন্যবাদ চাব মনোজ ভাই বুলি আছে চাব। জয়া।